দোস্ত হোৱাটছআপ কি খবৰ আপোনালোকৰ মোৰ নিশ্চয় ভালে আছে এডুকেশ্যন কৰি আছে বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ বিশেষ কাৰণৰ বাবে আৰু আজি এটা ভিডিঅ'লৈ আহিছোঁ একদম সেই ভিডিঅ' নহয় তাৰমানে লাইফষ্টাইল ভিডিঅ' হয় আহিছোঁ অকণমান আছে ইয়াত এইটো ভূমি খাবলৈ ধৰিছিল আৰু এই এটা সিও ব্লগ বনাবলৈ আহিছে ইয়াত এটা নদীও আছে আৰু এই যেতিয়া আমি যাম বুলি ভাবিছিলোঁ কিন্তু কেনেকৈ যাম এই চিটি পাৰ হৈ আহিলোঁ এতিয়া এই তাতে এটা ভূতৰ ঘৰ আছে আমি তাতে যাম গোটেই জানে বঢ়িয়া পিকচাৰ হৈছে ইয়াতে যাই আছোঁ তোমালোকে ভিডিঅ'টো একেলগে চাই থাকিবা আৰু অকণমান যদি ভাল লাগে তেতিয়াহ'লে লাইকটো কৰিব নাপাহৰিবা কাৰণ তোমালোকে লাইকটো কৰিলে মোৰ অলপ উৎসাহ হয় তেতিয়া আৰু মই ভিডিঅ' বনাব মন যায় তোমালোকে যদি লাইক চাইক নিদিয়া এটাও লাইক নাই তেতিয়াহ'লে মই ভাল নালাগে গতিকে তোমালোকে এটাকৈ লাইক দিবলৈ নাপাহৰিবা ভিডিঅ'টো আহি আছে মই ব্লগ বনাব মই হাতেদি ভিডিঅ' বনাওঁ আৰু কালি ব্লগ বনোৱাৰ কাৰণে একদম ষ্টেণ্ড আনিছিলোঁ ষ্টেণ্ড দিলে এতিয়া ভিডিঅ' বনাই আছোঁ ইয়াৰো নহয় ইয়াৰে নাৰায়ণপুৰৰ পৰা অকণমান এইফালে আহিলে পাই যায় আৰু এই অকণমান দূৰতে তালৈকে যাই আছোঁ বৰ্তমান চাই আছে ভিডিঅ'টো তোমালোকক বাগানখন দেখুৱাবলৈ চেষ্টা কৰিম একদম ভিতৰলৈ নাযাওঁ এনে কাইণ্ডা পাৰে দেখুৱাবলৈ চেষ্টা কৰিম একদম ভাল পিকচাৰ হৈ আছে পুৰা একদম চাই লৈছোঁ গাইজ এনেহেন ৰাস্তাদি আমি আহি আছোঁ পুৰা একদম ভয় লাগিছে অলপ চলপ কাৰণ গধূলো হ'ব হ'ল আৰু মানুহ চানুহ বেছি ইয়াত নাই গতিকে অকণমান ভয় লাগিছে কিনৰে তোমালোকৰ কিন্তু অকণমান হ'লেও ভাল লাগিলে লাইক কৰি থৈ দিবা আৰু যিহেতু মোৰ চেনেলটো নতুনকৈ আহিছা তেওঁলোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু ইয়াত এটা বগৰী গাছ আছে চাই লৈ আছে গাইজ এয়া এনেকৈ যাব লাগিব বহুত কিবা এটা ভয় লগা এটা ফিলিংছ আহি আছে কাৰণ কিবা আন জেগাত চাই লোৱা চল লাগে লাইফষ্টাইল মানে একদম লাইফষ্টাইল কৰিয়ে বনাইছোঁ কাৰণ ইয়াত যিকোনো কথা ক'ব পাৰোঁ তাৰ কাৰণে তোমালোকে বেয়া নাপাবা লাইফষ্টাইল চাই থাকা স্কিপ নকৰিবা ভিডিঅ'টো অকণমান ঠাণ্ডা হৈয়ে গ'ল মোৰ আগতে অলপ দেৰি হ'ল ৰাখি আছোঁ মোৰ কাৰণে আমি আহি পালোঁ আৰু ইয়াত মানুহ আছে কিন্তু বহুতো এই সেই চাইডে তাৰমানে পায় আৰু বেছি দূৰলৈকে আমি নাযাওঁ কাৰণ গধূলিও হ'ব হ'ল আৰু আধা দেখাবলৈ পাইছে আপোনালোকে আৰু ইয়াত এটা নদী আছে কেইটা নদী পাৰ হৈ আহিলোঁ সেই তেতিয়ালৈ তাৰমানে আমি সোনকালতে আহিম বুলি ভাবিছিলোঁ কিন্তু বিশেষ কাৰণ মানে এটা লেপটপ চাবলৈ গৈছিলোঁ মুছলপুৰলৈ তাতে যাওঁতে অলপমান দেৰি হৈ গ'ল মোৰ দেৰি হোৱাৰ কাৰণে সোনকালতে আহিব পৰা নাছিলোঁ আৰু এতিয়া আহি গ'লোঁ কাইলৈৰ পৰা মই কিজানি লেপটপত ইউজ কৰিম ভিডিঅ'বোৰ তোমালোকে ভালকৈ চাব পাৰিবা কাৰণ মোবাইলত ইমান এটা সেই কৰিব নোৱাৰি এতিয়া লেপটপত অলপমান পাৰি সেইকাৰণে মই লেপটপত আৰু এডিট কৰিব পাৰোঁ সেইকাৰণে লেপটপটো আনিবলৈ গৈছিলোঁ ফটো এডিট কৰা হ'ব আৰু মই যিকোনো কামো কৰা হ'ব সেইবাবে মই লেপটপটো আনিবলৈ গৈছিলোঁ
ভিডিঅ'টো সমাপ্ত কৰিবলৈ লৈছোঁ। যদি অকণমানো ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি থৈ দিবা। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু ছাবস্ক্ৰাইবৰ লগতে কাষতে থকা বেল আইকনটো বজাই থৈ দিবা। তেতিয়া মোৰ যিকোনো নতুন ভিডিঅ' দিলে তোমালোকলৈ নটিফিকেশ্যনটো যাব। সেইবাবে বাই বাই গাইছ, বাই বাই দি দিয়া, বাই বাই দি দিয়া, বাই বাই দি দিয়া, বাই বাই, লাভ ইউ অল।